নমস্কাৰ পোনপ্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত যিসকল কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকল লোকক বছৰি ৩টা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ টকা নিজৰ বেংক একাউণ্টত দিয়া হ'ব বা ইতিমধ্যে দিছে যদি আপুনিও ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছে আপোনাৰ নামটো কেনেকৈ চাব মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম তাৰ কাৰণে আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব গুগলত টাইপ কৰিব PM কিষাণ আপুনি মোবাইলৰ ব্ৰাউজাৰটো ডেস্কটপ মোড কৰি ল'ব পাৰে তেতিয়া অলপ সুবিধা হয় ডেস্কটপ সাইট তাৰপিছত আপুনি pmkishan.gov.in এইটো ৱেবছাইটত ওপেন কৰিব তাৰপিছত ওপৰত এনেকৈ দেখা পাব ফাৰ্মাৰ্ছ কৰ্নাৰ বুলি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী লিষ্ট বুলি পাব তাত ক্লিক কৰিব তাৰপিছত আপোনাৰ ষ্টেট সিলেক্ট কৰিব তাৰপিছত নিজৰ ডিস্ট্ৰিক্টখন তাৰপিছত সাব ডিস্ট্ৰিক্ট তাৰপিছত ব্লক তাৰপিছত আপোনাৰ গাঁওখনৰ নামটো ইয়াত চাব তাৰপিছত কাষত এনেকৈ গেট ৰিপৰ্ট বুলি পাব গেট ৰিপৰ্টত ক্লিক কৰি দিব অলপ সময় প্ৰচেছিং হ'ব তাৰপিছত তলত দেখা পাব নামবিলাক যদি আপোনাৰ নামটো ইয়াত আহিছে আপুনি কিমান পইচা ইতিমধ্যে পাইছে সেইটো যদি চাব খোজে তেনেহলে ওপৰত যাব আৰু আপোনাৰ যদি নামটো ইয়াত নাই 1 নম্বৰ তালিকাত 2 3 4 আছে নে ক্লিক কৰিব আপুনি চাব পাৰে এনেকৈ যাৰ নাম আছে যদি আপোনাৰ নামটো আছে আপোনাৰ যদি কিমান পইচা ইতিমধ্যে পালে তাৰ কাৰণে আপুনি চাব লাগিলে আপুনি ফাৰ্মাৰ কৰ্নাৰ্ছত যাব ওপৰ যোৱাৰ পিছত এনেকৈ বেনিফিচিয়াৰী ষ্টেটাছ বুলি পাব বেনিফিচিয়াৰী ষ্টেটাছ তাত ক্লিক কৰিব ইয়াত আধাৰ নম্বৰ একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ আছে যদি আধাৰ নম্বৰ দিলে নাহে তেনেহলে আপুনি একাউণ্ট নম্বৰ যোনটো একাউণ্ট জমা দিছিল এই একাউণ্ট নম্বৰটো ইয়াত দিব দি কিনে গেট ডাটাত ক্লিক কৰিব তাৰপিছত আপুনি কিমানটা ইনষ্টলমেণ্টত পাইছে কিমান পইচা মুঠ টোটেল পালে সেইখিনি আপুনি দেখা পাব যদি ভিডিঅ'টো ভাল পালে তেনেহলে লাইক কৰিব আৰু যদি কিবা জানিব লগা আছে তেনেহলে কমেন্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ